আজিৰ এই ভিডিঅ'টো যিখিনি ল'ৰা ছোৱালী নতুনকৈ ভিডিঅ' এডিটিঙৰ ফিল্ডত নামিছে তেওঁলোকৰ বাবে বনাইছোঁ। সকলোৱে এই এডিটিঙৰ ফিল্ডত অহাৰ পিছত প্ৰায় কিছুমান সৰু সুৰা প্ৰব্লেমৰ সন্মুখীন হোৱা দেখা যায়। সেইবোৰ প্ৰব্লেমৰে মাজৰ এটা কেনেধৰণেনো ছল্ভ কৰিব পাৰি তাকে এই মই ভিডিঅ'টোত দেখুৱাম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ সহায়ক হ'ব। তেতিয়াহ'লে আৰম্ভ কৰোঁ আহা। সাধাৰণতে কি হয়, ভিডিঅ' এডিটিঙত ভিডিঅ'ৰ লগতে আমি অডিঅ', গ্ৰাফিক্স, ষ্টিল আদি বিভিন্ন ধৰণৰ ফাইল এডিট কৰিবলগীয়া হয়। কেতিয়াবা আমি ভিডিঅ' এডিটিং ছফ্টৱেৰত মাইক্ৰ'ছফ্ট ৱৰ্ড, পাৱাৰ পইণ্ট বা পেজ মেকাৰ আদি ছফ্টৱেৰৰ ফাইল কিছুমান তাত আমি ইম্পৰ্ট আনিবলগীয়া হ'ব পাৰে বা শ্লাইড হিচাপেও আমি লগাব লাগে। সাধাৰণতে এই এডিটিং ছফ্টৱেৰবোৰত বিভিন্ন ধৰণৰ ইমেজ ফাইল যেনে JPG, TIFF, PNG আদি বিভিন্ন ফৰ্মেট ছাপোৰ্ট কৰে। কিন্তু তাৰ বেলেগ ছফ্টৱেৰ যেনে ৱৰ্ড, পাৱাৰ পইণ্ট, পেজ মেকাৰ, লিপঅফিচ আদি বিভিন্ন ধৰণৰ নিজৰ নিজৰ এটা এক্সটেনশ্যন থাকে। সেই এক্সটেনশ্যনটো কিন্তু ইয়াত ছাপোৰ্ট নকৰে, গতিকে আমি ইয়াত ইম্পৰ্ট কৰিব নোৱাৰোঁ। এতিয়া ইয়ালৈ চোৱা, মই এতিয়া ইউজ কৰি আছোঁ এটা ভিডিঅ' এডিটিং ছফ্টৱেৰ প্ৰিমিয়াৰ প্ৰ' আৰু ভাৰ্চনটো হৈছে CC15। ইয়াত এটা আমাৰ ৱৰ্ড ডকুমেণ্ট আছে আৰু এই ৱৰ্ড ডকুমেণ্টটো মই শ্লাইড হিচাপে আমাৰ এডিটিং ছফ্টৱেৰলৈ লৈ আহিব লাগে। সকলোৱে জানাই যে প্ৰিমিয়াৰ কেনেধৰণে ইম্পৰ্ট কৰে। আমি যেতিয়া ইয়াত ইম্পৰ্ট কৰিব লৈছোঁ তেতিয়া দেখিম যে ইয়াত যিটো ৱৰ্ড ডকুমেণ্ট আছে ইয়াত কিন্তু শ্ব' কৰা নাই, কিন্তু আচলতে ডেস্কটপত আছে, কিন্তু শ্ব' কৰা নাই। কাৰণটো কি? ই হৈছে এটা আনছাপৰ্টেড ফাইল। গতিকে আমাৰ প্ৰথম কামটো হ'ব ৱৰ্ড ফাইলটো ইমেজলৈ কনভাৰ্ট কৰিম আৰু তাৰপিছত আকৌ প্ৰিমিয়াৰলৈ আমি ইম্পৰ্ট কৰি লৈ আহিম। এতিয়া ৱৰ্ড ফাইলটো খুলি লোৱা। মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এই ভাৰ্চনটোত আমি ফাইলটো খুলি ছেভ এজ ক্লিক কৰি PDF ফৰ্মেটত ছেভ কৰি দিব পাৰোঁ। এই পদ্ধতিটো পেজ মেকাৰ বা পাৱাৰ পইণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য। তাৰ বাবে কেৱল তোমালোকে কিছুমান PDF ক্ৰিয়েটৰ ছফ্টৱেৰ ডাউনলোড কৰি ল'ব পাৰা, যেনে PDF টো ইউজ কৰিব পাৰা, নাইবা কিছুমান প্ৰিণ্টাৰ ড্ৰাইভাৰ থাকে, সেইবোৰ ইনষ্টল কৰি ল'লেও তোমালোকে পেজ মেকাৰৰ পৰা বা পাৱাৰ পইণ্টৰ পৰা তোমালোকে PDF লৈ কনভাৰ্ট কৰি ল'ব পাৰা। এই ৱৰ্ডৰ এই ভাৰ্চনটোত আমাৰ দি দিছে PDF ছেভ কৰিব পৰা অপশ্যনটো, গতিকে আমাৰ কোনো সমস্যা নহ'ব। এতিয়া এইটো আমাৰ ছেভ কৰা PDF ফাইল। এই PDF ফাইলটো আমি ফটোশ্বপত অ'পেন কৰি ল'ম। কাৰণ এটা কথা জানি ল'বা, যেনেধৰণে ৱৰ্ড বা পাৱাৰ পইণ্ট বা পেজ মেকাৰৰ ফাইল প্ৰিমিয়াৰত ডাইৰেক্টলি ছাপোৰ্ট নকৰে, এই PDF ফাইলবিলাকো কিন্তু প্ৰিমিয়াৰত ছাপোৰ্ট নকৰে। গতিকে আমি ইয়াত কি কৰিব লাগিব, প্ৰথমত ফটোশ্বপত ফাইলটো অ'পেন কৰি ল'বা। তাৰপিছত অ'পেন হ'ল, ইয়াত দেখিছা। তাৰপিছত তোমালোকে এতিয়া ভিডিঅ'ৰ ফ্ৰেম চাইজটো তোমালোকে চাব লাগিব। তোমালোকৰ ভিডিঅ'ৰ যিটো ফ্ৰেম চাইজ আছে, ধৰি লোৱা তোমালোকে হাই ডেফিনেশ্যন কৰি আছা বা ষ্টেণ্ডাৰ্ড ডেফিনেশ্যন, এতিয়া হাই ডেফিনেশ্যনত যদি আছে তুমি হাই ডেফিনেশ্যনত ক্ৰপ কৰিবা, যদি ষ্টেণ্ডাৰ্ড আছে ষ্টেণ্ডাৰ্ড ডেফিনেশ্যন চাইজত ক্ৰপ কৰিবা। এতিয়া মোৰ ছিকুৱেঞ্চ চাইজটো যিহেতু 1920x1080 মানে হাই ডেফিনেশ্যনত আছিল, গতিকে মই ইয়াকো 1920x1080 চাইজত ক্ৰপ কৰি ল'ম। হৈ গ'ল। ইয়াৰ পিছত আমি এই ফাইলটো JPG হিচাপে ছেভ কৰি দিম। তোমালোকে JPGৰ বাহিৰেও PNG হিচাপে ছেভ কৰিব পাৰা, নাইবা TIFF হিচাপেও ছেভ কৰিব পাৰা। এতিয়া ই প্ৰিমিয়াৰৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ইম্পৰ্ট হ'ব। চোৱা, আৰু ইম্পৰ্ট হোৱাৰ পিছত আমি ইয়াক এডিটিঙত ব্যৱহাৰ কৰিব পাৰিম। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকে ভাল পাইছা আৰু তোমালোকৰ নিশ্চয় সহায়ক হ'ব। গতিকে যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইবো কৰিব পাৰা, আৰু মই নতুন ধৰণৰ কিছুমান এনেকৈ সৰু সুৰা টেকনিকেল প্ৰব্লেম কিছুমান লৈ পেলাই মই আহি থাকিম। গতিকে মোৰ চেনেলটো তোমালোকে প্ৰায় চাই থাকিবা, এনেধৰণৰ নতুন নতুন সমস্যা সমাধানবিলাক লৈ মই আহি থাকিম। ধন্যবাদ।